নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি লং ভিডিঅ'লৈ। আজি আমাৰ ভাইটিৰ জন্মদিন, সেইবাবে আমি সত্যনাৰায়ণ পূজা কৰিছোঁ। আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া পুৰোহিতে পূজাৰ যোগাৰ কৰি আছে, মণ্ডপটো বনাই আছে আটাৰে। দিয়ক নেকি? এতিয়া আমাৰ বাবুৱে বৰণ দিব। ইউটিউবত দিম। ওম নম বিষ্ণু নামন খ ওম নম বিষ্ণু বিশ্বরূপায় শঙ্খ চক্র ধরায়স্য পদ্মনাভায় দেবায় ঋষিক পতয়ে নম দৈলে দি আৰু ওম সত্য নাৰায়ণায় নম কবা এতে গন্ধপুষ্পে ব্ৰাহ্মণায় নম মোৰ হাতত আৰু এটা না এতে গন্ধপুষ্পে ব্ৰাহ্মণায় নম আৰু এটা না নম দত্স নম সিদ্ধি নম ঐদ্য শ্রী সূর্য গত্যা সৌর জ্যেষ্ঠ মাসে বৃষ রাখস্থিতে ভাজ করে শুক্ল পক্ষে পূর্ণিমা মহাপুণ্যাং তীর্থ তস্মিন বিশিষ্ট পুণ্যে। এতিয়া মই খানাখিনি আপোনালোকক অলপ অলপ দেখাই দিলোঁ, কি বনালোঁ। পটল ভাজা, পনীৰ, তৰকাৰী, দালি। এয়া আমাৰ পেহীয়ে আলুৰ দম বনাই আছে। আলুৰ দম হ'বই অলপ ৰেডি। আৰু ইয়াতে ভাত আছে, ভাতখন দেখি দিয়া। এইটো হ'ল মোৰ মামাৰ ল'ৰা, তাকো অলপ চাহ খাই থাকোঁতে দেখাই দিলোঁ। তত্ত্ব চিন্দং সুবিধানং ভজনং নিবেদয়ামি ওম সত্য নাৰায়ণ। কেকটো কটাৰ সময়ত সি মোক মমকেইডাল দিবলৈ নিদিয়ে, সিয়ে নিজে নিজে মমকেইডাল দি আছে। আৰু সিয়ে মানে মমকেইডাল জ্বলাই কিনে ফুকাই দিছে, কাটি দিছে। চাবচোন আপোনালোকে ভিডিঅ'টো। সেয়াৰে দিবা হুকুচ কুচ। তাৰে জন্মদিন। তোমাৰ জন্মদিন? তোমাৰ ফুকাই দিয়া। মই বগা লাইটটো বন্ধ কৰি দিয়াচোন। বগা লাইটটো লাইট জ্বলে দি গালত লগে দাম।
গণপতি শংখপতি নামে সদাগৰ এতিয়া পুৰোহিতে পাঁচালি পঢ়ি আছে। নগৰ ৰাজ্য ধন প্ৰাণ পুত্ৰ ৰক্ষা কৰা দেৱে নকৰা বিলম্ব যাতে মুক্ত কৰা দেৱে। मेरा नाम आर्यन शर्मा है। कर देना क्या हो गया? अब लाइक एंड सब्सक्राइब कर दो। आज दादा का मेरा जन्मदिन है। का जन्मदिन जी? पर दादा का जन्मदिन है। মজা। এতিয়া আমি সকলোৱে পুষ্পাঞ্জলি লৈ আছো। গৌৰী নাৰায়ণী নমস্তুতে ওম নিত্যং নিত্যং বিশ্বৰূপায় শংখ চক্ৰ হৰায়স্য পদ্মনাভায় নম অনন্ত স্বৰূপায় শ্ৰী গুণাত্মক বিভাসিনী এষ চন্দন পুষ্প বিল্ব ব্রহ্মণ্য দেবায় গো ব্রাহ্মণ হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। জয় শ্রীকৃষ্ণর পাদবঙ্গ জগমরে হরি বলো হরি বলো হরি বলো। ওম তদ্বিষ্ণু পরমং পদং সদা পশ্যন্তি সূরয় দেবী বসকুরাতম নম ভগবতি বিষ্ণবে নম। নাৰায়ণ পূজাৰ মেইন বস্তু ভোগ। সকল আজি মোৰ জন্মদিন, আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোক এটা ধুনীয়া কমেণ্ট দিব। আপোনালোকৰ আশা ৰাখিল।